শিডিউল যোনটো 6 শিডিউল আপুনি বুজি পায় না নাপায় এইটো সিধা কও আপোনালোকৰ বিৰোধী শক্তিত কোন ইউনিভাৰ্চিটি হৈছে কোন মেডিকেল কলেজ হৈছে খালি পিঠাই খাতি আছে তহতে আজি হাগ্ৰামা মহিলাৰ যিটো কৰিছে এইবিলাক পিঠাই খাতি আছে একোই লাভ হোৱা নাই আৰু বিটিসি বাসি যিসকল যুৱ আছে যুৱতী আছে একলকলে একো কৰা নাই আপোনালোকে বিটিসিৰ পাৱাৰটো খাতি দিছে বিটিএস শক্তিৰ দ্বাৰাই বিটিসি ধ্বংস কৰিব বিচাৰিছে 6 শিডিউল ধ্বংস কৰিব বিচাৰি আছে বিটিসি অকলত যুৱসকলে চাকৰি পোৱা নাই বিটিসি অকলত আজি থাৰ্ড গ্ৰেড ফৰ চাকৰি বাহিৰৰ মানুহ কৰি আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এটা বিপিএফৰ এজন যুৱকে শংকা কৰিছে যে সংখ্যালঘু গাঁওটো অনাগত দিনত বিটিএস চুক্তিৰ পিছত উচ্ছেদ হ'ব নেকি শংকা প্ৰকাশ কৰিছে বিপিএফৰ ফালৰ পৰা চাক আমি বিপিএফৰ বন্ধুজনক ক'ব বিচাৰিছো যদি মুছলিমৰ কাৰণে ইমান দৰত আছিল ভাই 17 বছৰ ঘোঁৰাৰ ঘাঁহ কাটিলা নেকি মাটিৰ ভাত দিব নোৱাৰিলা এইবিলাক কথা কৈ লাভ নাই পৰমত শাসন আসাৰ পিছত বহুত সংখ্যালঘু মাটি পট্টা দিছে আমি মুছলমান গতিকে এইবিলাক কথা কৈ লাভ নাই দিব পৰা নাই আৰু পিছত 5 জনকে মুছলিম ক্যান্ডিডেট দিছে বিপিএফে কি দিয়া নাই গতিকে আমি সংখ্যালঘু মুছলমান আমি পৰমত লগত আছো আৰু বিপিএফে মুছলমানক বঞ্চিত কৰিছে যে পৰমত কৰি পেলাই চৰকাৰ আহাৰ পিছত মদৰ জপজপনি বন্ধ কৰিছে ঠিক আছে ঠিক আছে মিছন কৰি পেলাই মুছলমানক আজি বঞ্চিত কৰি ৰাখিছে আজি এটা কথা সত্য যে আজি যিবিলাক ঘোষণা মুখ্যমন্ত্ৰীৰ বিৰোধ ঘোষণা 10টা বিৰোধ ঘোষণা 10টা বিৰোধ ঘোষণাৰ ভিতৰত মোক এনে লাগে যে মোক আৰু কৰ্ম কৰিব লগা নাই মই এনে চলিব পাৰিম কিজানি এনেকুৱা এটা ঘোষণা কৰে কিন্তু সময়ত মই জিৰ'টোহে পাওঁ এই জিৰ'টো পোৱাৰ কাৰণে আজি আমি সংখ্যালঘু ৰাইজে এইবাৰ মাৰবান্ধি থিয় হৈছোঁ এইবাৰ এনে এজন প্ৰতিনিধি আমি ইয়াত মানে জিকাই ল'ম যিজন প্ৰতিনিধিয়ে সংখ্যালঘু ৰাইজৰ হৈ কাম কৰিব সংখ্যালঘু ৰাইজৰ হৈ ভাল কাম কৰিব তাকে আমি এইবাৰ আগবঢ়াই ল'ম বুলি আমি চিন্তা কৰি যিমান জাতি জনগোষ্ঠী আছে সকলোকে সম অধিকাৰ দিছে সমভাৱে ঘূৰিবলৈ অধিকাৰ দিছে সম অধিকাৰ দিছে সকলোৱে ঘূৰিব পাৰিছে সকলোৱে ফ্ৰীডম ভাৱে কথা ক'ব পাৰিছে সকলোৱে আহিছে আজি ৰ'ব 1 মিনিট যিসকলে চিঞৰি মাৰিছে আজি তেওঁলোকে এটা সময়ত চিকিউৰিটি লৈ আহিব লাগিছিল এটা সময়ত তেওঁলোকে চিকিউৰিটি লৈ আহিব লাগিছিল যিসকলে আজি কৈছে কি দিব পাৰিছে আজি ইউডিএফ ইউপিপিএফ দিছে স্বাধীনতা দিছে কথা ক'বলৈ অধিকাৰ দিছে গতিকে মই জানো ইউপিপিএফৰ কাৰণে তেওঁলোকে ফ্ৰীডমত কথা ক'ব পাৰিছে ঠিক আছে প্ৰথম শাৰীত বহি থকা সকলে মন্তব্য কৰিছে আমি অকণ পিছলৈ যাব বিচাৰিছো যেতিয়া শৰৎ চন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী আছিলে সেই সময়তে একমাত্ৰ বিটিচি এৰিয়াত এটাই প্ৰকল্প হৈছিল সেইটো হ'ল বিটিচি বিটিবিএছটো হৈছিলে তাৰ পিছত একোৱেই হোৱা নাই আমাৰ ইয়াতে কিন্তু হাগ্ৰামা মহিলাৰ ইচাৰ ইয়াতে অহাৰ পিছত তাৰপিছত আপোনাৰ শ্ৰীৰামপুৰৰ পৰা একদম লাষ্টলৈকে আপোনাৰ যিটো বিটিচি এৰিয়া প্ৰতিটো এৰিয়াত ডেভেলপমেণ্ট কৰিছে মই এই যে অলপ আগতে যে ভাইটি এজনে কৈ গ'ল যে আমাৰ বিটিচি বোলে একো হোৱাই নাই ইউথৰ কাৰণে বোলে একো হোৱাই নাই ইউথবিলাকক বোলে একো হোৱাই নাই এইটো মই ক'ব বিচাৰো এটা যে প্ৰমোদ বৰা ছাৰে কৈছিলে যে ঘৰে ঘৰে এটা সংস্থাপন বুলি দিব বুলি ছাৰে কৈছিলে সেইটো জব বুলি কোৱা নাছিলে এইটো যি ধৰণৰ নিজৰ কৌশলেৰে সংস্থাপন দিব বুলি কৈছিলে এইটো বিগ মিছন হওক গড মিছন হওক অৰুণোদয় আমি দিছো অঞ্চল বিধানকে আমি দিছো আমি 32 ফ্লেগশিপ স্কিম আমি ইন্ট্ৰোডিউস কৰিছো আপোনালোকে কি কৰিব পাৰিছে 17 বছৰত ঠিক আছে কাৰ প্ৰসংগটো উত্থাপন কৰিছে বিজেপিৰ প্ৰতিনিধিগৰাকী এই সন্দৰ্ভত কি ক'ব নমস্কাৰ খুলুংবাই মই সৰ্বপ্ৰথমতেই আপোনালোকৰ এটা কথা ক'ব বিচাৰিছোঁ কা সম্বন্ধে মই ক'ম ইয়াৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ বহুত হাল্লা কৰিছে সি উন্নতি কৰা নাই ভাৰতবৰ্ষত এটা কথা মই ক'ব বিচাৰিছোঁ আমাৰ প্ৰায়ত যশস্বী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আদৱানীজী গোটেই ভাৰতবৰ্ষৰ কাৰণে যিটো শান্তি প্ৰতিক্ৰিয়া আৰম্ভ কৰিলে যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও সেই উন্নতি আৰু সেই শান্তি বজাই ৰাখিছে ভাষালৈ যিটো আন্দোলন কৰিছে পিটিচিৰ আন্দোলনৰ সময়ত আজি জাতিগত সংঘৰ্ষ
BJP ৰ কথাটো আপুনি শুনি লওক আপোনালোকে কৈ মোৰ আছে, কথাটো মই আপুনি শুনিছোঁ। শুনি লওক আমি মই জানো। অল আছাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ পৰা কৈ আজি আছো উন্নতি হৈ আছে আৰু মই হ'ব। কোনো পাৰ্টিৰ লগত জড়িত নহয় হয়। মই অল আছাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ পৰা কৈ আছো আপোনাৰটো সোধা হৈছিল কুৱেশ্যনটো কাৰ ওপৰত মই কাৰ আপুনি ওপৰত উত্তৰটো ক'ত দিলা কাৰ আচ্ছা ঠিক কৈছোঁ আছে মই। একটা আৰু কথা আছে মই permission- এনডিএ শাসনত মই permission মই- এনডিএ শাসন কালত 6 শিডিউল ইজ নট সেফ এনডিএ শাসনত 6 শিডিউল সেফ নহয় শিডিউল এমেন্ডমেন্ট কৰি বিটিসি দিছে আপুনি জানে মোৰ কথাটো বিটিসি ক'ব কোনে দিয়ক। দিছে মোৰ BTC কথাটো কোনে ক'ব দিছে দিয়ক। ঠিক আছে বিটিসি 6 শিডিউলৰ হয় কিন্তু আপুনি কনস্টিটিউশনে নামানে এমেন্ডমেন্ট কৰি পেলাই দিছে আপুনি নাজানে কনস্টিটিউশনটোৱে মানি এমেন্ডমেন্ট কৰিহে মোৰ BTC কথাটো দিছে। শুনিয়ক অ'কে এক মিনিট মই আপোনাৰ নিচিনা পলিটিচিয়ান নহয় হা মোৰ কথাটো ষ্ট্ৰেট ফৰৱাৰ্ড হয় মই ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ এজন ব্যক্তি হা মই ষ্ট্ৰেট ফৰৱাৰ্ড কুৱেশ্যন কৰি আছো আপুনি কাৰটো মুদ্দাটো ডাইভাৰ্ট কৰিলে নাই নাই মই ডিবেট কৰা নাই এইটো- তাৰ উত্তৰ মই দিম এইটো উত্তৰটো দিব মোক লাগিব ক'বলৈ নিদিলে। এক মিনিট মোৰ কথাটো কমপ্লিট কৰিব দিয়ক এনডিএ শাসনত আমাৰ 6 শিডিউল সেফ নহয় কিয়নো কনস্টিটিউশনটো ডাইৰেক্ট ভায়োলেট কৰি পিনি যিমান 6 শিডিউল আছে এইটো টোটেল যিমান এমএলএ সিট আছে এইটো এসটি ৰিজাৰ্ভ হ'ব লাগে এইটো আপুনি মাত মাতা নাই ডাঙৰীয়া এইটো নৰেন্দ্ৰ মোক প্ৰশ্ন মোদীয়ে কৰা নাই। এইটো ডাইৰেক্ট ভায়োলেট যিমানখিনি ডিলিমিটেশ্যনত আহিল ঠিক সেই আছে। ডিলিমিটেশ্যনত পষ্টটো আছে যি কমিউনিটিৰ মানুহৰ ওপৰত বেছ কৰি তাৰ পিছত এসটি আৰু ঠিক আছে, ঠিক অপেন সিটটো থাকে 6 শিডিউল যোনটো 6 শিডিউল আপুনি বুজি পায় না নাপায় এইটো মই সিধা বুজি পাওঁ। কওক 6 শিডিউলটো আপুনি কৈছে বুজাই দিয়ক আৰ্টিকল ভাল কৰি। না আপুনি নাজানে। ইণ্ডিয়াটো কৈ আছে আপুনি 6 নাজানে শিডিউলত 6 শিডিউল। যিমানখিনি আপুনি MLA নাজানে হ'ব লাগে, BTC এইটো আপুনি ST নাজানে ৰিজাৰ্ভ হ'ব লাগে, BTC ৰ আপুনি উন্নতি ইয়াত মাত মাতা আপুনি নাই। নাজানে এই ঘৰ এই সমস্যা প্ৰসংগত কিমান এই সমস্যা প্ৰসংগত সমাধান কৰিছে বিজেপিৰ মিত্ৰতা আপুনি নীতি নাজানে। কি অলপ আমি জানিব আপুনি বিচাৰিম নাজানে ষষ্ঠ অনুসূচীৰ প্ৰসংগটো ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ তৰফৰ পৰা জানিব বিচাৰিছে যে সুৰক্ষিত নহয় বুলি ক'ব বিচাৰিছে শাসক দলৰ নেতৃত্বত বিটিআৰ হোৱা নাই বিটিসি আপোনাৰ বিটিসি লং শুনিব বিটিসি লং লিভ বিটিআৰ হোৱা নাই আইন সন্মতি পোৱা নাই দেয়াৰ ইজ নো কনকাৰেন্স ইন শুনক শুনক বিটিআৰ বিটিসি ধ্বংস কৰিব শুনক বিচাৰিছে শুনক শুনক বিটিসিৰ মাটি ধ্বংস কৰিব শুনক, বিচাৰিছে শুনক, শুনক। ইয়াৰ কোনো শুনক, ক্ষমতা নাই ৰ'বা। চাকৰি দিয়াৰ ক্ষমতা আজি ধ্বংস কৰিছে এজনকে বিটিসি ক'ব দিয়ক প্ৰতিনিধি আরে আরে আপুনি আপোনাৰ জেগালৈ যাওক ক'ব দিয়ক প্ৰতিনিধিজনে ক'ব দিয়ক শান্তিপূৰ্ণভাৱে কথাখিনি কৈ লওক বিটিসি শব্দ লিখার আগত কি লিখেছে বদলেন টেরিটরিয়াল এরিয়া ডিস্ট্রিক্ট হোয়াট ইজ দিস এইটা কি বস্তু আপনারা শুনি না এটা কি বস্তু আমাৰ এৰিয়া ডিস্ট্ৰিক্ট না, না, লিখিব না, পাৰে না, না, বিটিসিও লিখিব পাৰে এতিয়া আমি- ৰিজন বস্তু আপনি কওক ৰিজন ইজ দ্যাট ইজ স্মল কনসেপ্ট আমাৰ এতিয়া কথাখিনি কৈ লওক শুনক, শুনক। একেবাৰে উত্তৰ দিব একেবাৰে উত্তৰ দিব বিটিসি আপোনালোকে কোনো যুক্তি ধৈৰ্যই নাই ক'ব দিয়ক শিডিউল 6 শিডিউল বড়ো জনগোষ্ঠীৰ লগতে ট্ৰাইবেল বিলাকৰ কাৰণে চেপজন বদলেন টেৰিটৰিয়েল কাউন্সিল বদলেন বিটিআৰটি পিছত বিটিআৰ হৈছে ইয়াত কি অসুবিধা হৈছে আপোনালোকৰ ঠিক আছে কংগ্ৰেছৰ আমি বিটিআৰ চুক্তি হোৱাৰ পিছত যি হাৰং কাম কৰিছো বিপিআৰ দলে তেনেকৈ কাম কৰা নাই কা এটা এনেকা বস্তু এইটো এনে ঘৰৰ পৰা আনি দিয়া জপি দিয়া নহয় কাটো পাৰ্লিয়ামেণ্টত ইতিমধ্যে এইটো বেয়া হোৱাৰ পিছত কা ইমপ্লিমেণ্ট হৈ গ'ল যদি কিবা থাকে সেইকাৰণে আছুৰ পৰা সুপ্ৰিম কোৰ্টত এটা প্ৰতিনিধি দল গৈ তাত ৰিট পিটিশ্যন কৰিছে আকৌ পাৰ্লিয়ামেণ্টে যিটো সিদ্ধান্ত বা চৰকাৰে এনডিএ চৰকাৰে যিটো সিদ্ধান্ত লৈছে ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্টে এইটো বিবেচনা কৰিব যিয়ে নহওক আমাৰ প্ৰধানমন্ত্ৰী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে সকলো ধৰণৰ সুযোগ দিছে আৰু এই কাৰ কোনো যে ক্ষতি কৰিব বা দেশৰ কোনো ক্ষতি কৰিব এইটো নহয় ঠিক আছে বৰঞ্চ ভালহে কৰিব কংগ্ৰেছৰ ধন্যবাদ। প্ৰতিনিধি ভাই খুব চমুকৈ মই এই ক্ষেত্ৰত কম কা আজিও এই বিটিআৰ অঞ্চলত পাট্টাৰ কথাটো আহিছে আৰু কা জাপি দিয়াৰ পিছত এই মাটিভূমিৰ অৱস্থা আৰু আমাৰ জনগাঁথনি কি পৰিৱেশ হ'ব আমাৰ কালচাৰ আৰু আইডেণ্টিটিৰ কি পৰিচয় হ'ব এই কথা সবৰ অনুভৱ হৈছে দ্বিতীয় কথাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে আমাৰ সৰ্ববৃহৎ কেলেংকাৰী যে ইলেক্ট্ৰল বণ্ড যে স্কিম সেই স্কিমটো সারা ভারতবর্ষের পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব ঋণিকী ভূঞাৰ সম্পত্তি আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ আজি নিষ্পাপ মনৰ যে মনোভাৱ ঠিক আছে। নিশ্চয় ৰাইজে অনুভৱ কৰিব ঠিক আছে। আৰু কংগ্ৰেছ দলক পুনৰাই বিপিএফৰ প্ৰতিনিধি বা আহ্বান জনালো বিপিএফৰ প্ৰতিনিধিৰ পৰা এইবাৰ অতশেষত সবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিপিএফ দলে 5 নং কোকৰাঝাৰত কাম্পা বৰগেৰে ডাঙৰীয়াৰ নামটো ঘোষণা কৰিছে আৰু এই কাম্পা বৰগেৰে ডাঙৰীয়াই বিপুল ভোটে জিকি যাব ৰাইজে বিপিএফক বিচাৰিছে হাগ্ৰামা মহিলাৰ হাতটো বিচাৰি দিছে
17 বছৰত যিমান উন্নয়ন কৰিছে ইয়াতকে 100 গুণ আজি উন্নয়ন কৰি পেলাই BTC বাসিক আজি শান্তি প্ৰতিষ্ঠা কৰিব, উন্নয়ন কৰিব, গাঁৱে গাঁৱে আজি উন্নয়ন কৰিব, দেখা যুৱতীসকলক আজি কামৰ ব্যৱস্থা কৰিব, BPF শান্তি উন্নতি আৰু প্ৰগতি কৰিব, এইটো আমাৰ লক্ষ্য। ঠিক আছে। আৰু আমাৰ খাম্পা বৰগয়াৰী আৰু দৰং ওদালগুৰি জিলা এইটো সমষ্টিত আজি দুৰ্গা দাস বড়ো জিকি যাব, আমি 5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব, ঠিক আছে। ইউপিপিএল আপোনাৰ ওচৰলৈ আহিম। ইউপিপিএলৰ পৰা সৰ্বাংগীন ৰাইজৰ উন্নয়ন কৰিবৰ কাৰণে আমাৰ UPPL তথা NDA দলে সদায় সাজু। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ 3rd টাইম প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে NDA দলে অসমত 14টা ভিতৰত 14টা আমি নমিনেশ্যন দিছোঁ। ইয়াৰ মাজত 12+ আমি চিট জিকিব গৈ আছোঁ। আমাক খোকোজাৰ ফালৰ পৰা জয়ন্ত বসুমতাৰী NDA আৰু UPPL দলৰ প্ৰাৰ্থী হয় উমৈহতীয়া। আজিৰ দিনত আমি ৰাইজৰ সৰ্বাংগীন ডেমক্ৰেসি বৰ্তাই ৰাখিবৰ কাৰণে পিচ ইউনিটি ইণ্টিগ্ৰিটি আমি ইছুলে আমি কাম কৰিছোঁ। আজি আমাৰ উন্নয়ন, ৰাইজৰ উন্নয়ন, সৰ্বাংগীন উন্নয়ন আমাৰ মূল মন্ত্ৰ। আজিৰ দিনত BPF দলৰ কোনো ইছ্যু নাই, কি ধৰণৰ তেখেতে ইছ্যু বনাব তেখেতে বিচাৰি পোৱা নাই। আমাৰ NDA দলৰ প্ৰাৰ্থীয়ে খোকোজা তথা অসমত 12 চিট বেছি পাই যাব, এয়া আমাৰ মূল ইছ্যু। আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ, ৰাইজে আমাক ভোট দিব, আমাৰ আশা আছে ৰাইজৰ আচলতে আমি যি কৰিছোঁ ৰাইজৰ আস্থাই আমাৰ কাৰণে এটা আমাৰ চাপৰ্ট। ধন্যবাদ জনাইছোঁ, ধন্যবাদ। মই এটা সৰু কথা কম হা, ধন্যবাদ। মানে মই এটা সৰু কথা কম, এক মিনিট। আচ্ছা আচ্ছা, আমাৰ যোনটো 7 সিষ্টাৰ্ছ, আমাৰ যোনটো এক মিনিট প্লিজ, এক মিনিট ক'ব দিয়ক প্লিজ 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 ক'ব দিয়ক প্লিজ ক'ব দিয়ক। আমাৰ যোনটো নৰ্থ ইষ্ট 7 সিষ্টাৰ্ছ বুলি কয়, তাতে 3 ষ্টেট অলৰেডি এইটো UCC-টো অপ'জ কৰিছে, মেঘালয়া, নাগালেণ্ড আৰু মিজোৰাম। তাৰ চিফ মিনিষ্টাৰে অপ'জ কৰিব পাৰিছে। আমাৰ কিন্তু ইয়াতে বিভিন্ন জনজাতি গোষ্ঠী থাকে, ডিফাৰেণ্ট কাষ্টমাৰী লছ আছে, তথাপিও আমাৰ CM-টো অপ'জ কৰা নাই। ছেম কেছ UPPL-ৰ যোনটো মুৰব্বী CEM মাননীয় আমাৰ ডাঙৰীয়া প্ৰমোদ বড়ো ছাৰে এতিয়ালৈকে এইটো অপ'জ কৰা নাই। হুৱেৰেজ আমাৰ ইয়াতে অলৰেডি বিভিন্ন জাতি জনগোষ্ঠী আছে, যেনিবা খ্ৰীষ্টিয়ান আছে, আমাৰ বাথৌ আছে, বিভিন্ন আছে, নহয় জানা, হয় না? তথাপিও আমাৰটো অপ'জ কৰা নাই। আমাৰ নিজে এটা কাষ্টমাৰী ল' আছে, আমাৰ যোনটো ট্ৰাইবেলবিলাকৰ, ঠিক আছে? এইখিনিতো কমচে কম অপ'জ কৰিব লাগিছিল, এইটো নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ। অনুষ্ঠান সামৰিব লাগিব।